Hello, good morning everyone. Namaskar, khulumbai. So, বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি মই জাষ্ট ঘৰৰ কাম বন কৰি উঠি গা পা ধুই ফ্ৰেছ হৈ এতিয়া চাহ খাম চাহ খাই ল'ম তাৰপিছত দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাই গৈ থাকক এতিয়া চাহ খাব গৈ আছোঁ চাহ খাম আৰু চাহ বনাম মই স্পেচিয়েলি এতিয়া মৰ্ণিঙত গ্ৰীণ টিকে খাওঁ তো মানুহবিলাকে কৈ আছে মোৰ অলপ পেট ওলাই গৈছে তো এইটো বয়সত পেট ওলালে কেনেকুৱা দেখি জানিয়েচোন চ' সেইকাৰণে মোৰো বেয়া লাগি আছে মানুহবিলাকে কোৱাটো মনটো বেয়া লাগি আছে তো হাজবেণ্ডো কৈছে মোৰ পেট ওলাই গৈছে পেট কি বুলি সেইকাৰণে ভাবিছোঁ গ্ৰীণ টি খাম আপোনালোকে কমেণ্ট কৰি জনাবচোন কি খালেনো পেটটো মোৰ কমিব ইমানো ওলোৱা নাই দেচোন অলপ ওলাইছে তথাপিও ভাল নালাগে স্লিম ফিগাৰ থাকিলে নিজকে বহুত ভাল লাগে চ' জনাব কি খালে পেটটো কমিব চ' মই এতিয়া গ্ৰীণ টি খাই লওঁ খাই আছোঁ গ্ৰীণ টি মই ইয়াতে ভৰাই থৈ দিছোঁ গ্ৰীণ টি চাহপাতটো পেকেট আছিলে তো উলিয়াই দেখাইছোঁ এয়া এইটো অৰ্গেনিক গ্ৰীণ টি হয় ঘৰৰ পৰা আনিছিলোঁ মই ঘৰত যাওঁতে চ' এইটো গ্ৰীণ টিৰ লগত চাহ খাই আছোঁ এইকেইদিন মোৰ আজি কি হৈছে নাজানো ৰাতিপুৱাৰ পৰা একদম মূৰৰ বিষ হৈ আছে ইমান বুকখন বিষাই আছে গেষ্ট্ৰিক হোৱা যেন অনুভৱ হৈছে মোৰ কি যে খাইছিলোঁ মই গেষ্ট্ৰিক উঠাবৰ কাৰণে যোৱাকালি আম খাইছিলোঁ ন সেইটোৱে কি জানি গেষ্ট্ৰিক হ'ব পাৰে একদম মাথাটো বিষাই আছে সেইকাৰণে ৰাতিপুৱাতে ধুইও দিলোঁ মাথাটো কটাচোন ভালে পোৱা নাই এতিয়ালৈকে মাথা বিষ আনকি মই গেষ্ট্ৰিকৰ টেবলেটো খালোঁ এতিয়া কি যে কৰোঁ নহয় এই মাথা বিষটো মোৰ কোনোবা দিন মোক মাৰিয়ে পেলাব যেন লাগে কি বুলি কয় মাইগ্ৰেনৰ প্ৰব্লেম ঔষধ নাখালে ভালে নাপাম হাজবেণ্ডে গালি দিয়ে খালি ঔষধ খালি মেডিচিন খাই থকা অলপ বিষ হ'লে মইহে জানো কিমান বিষায় আপোনালোকে ক'বচোন আপোনালোকৰ বিষ হ'লে কেনেকুৱা থাকে মইতো একদম নোৱাৰোঁ থাকিব গ্ৰীণ টি ৰেডি এতিয়া জাষ্ট খাব লাগে খাই ল'ম গ্ৰীণ টি ঢালি আছোঁ মই এতিয়া গ্ৰীণ টিটো ইমান উতলালোঁ ন একেবাৰে ৰেড টি হান লগা হৈছে গ্ৰীণ টি খাই ল'ম এতিয়া কি কৰোঁ কি নকৰোঁ জনাই আছোঁ মোৰ মূৰৰ বিষ হৈ আছে ন তো গাখীৰ চাহ খালে মই ভাল পাওঁ তো এতিয়া গ্ৰীণ টিয়ে খাই আছোঁ একচুৱেলি 2-3 দিন ধৰি গ্ৰীণ টিয়ে ইউজ কৰি আছোঁ মই গ্ৰীণ টি খাই আছোঁ গাখীৰ চাহ খোৱা নাই এনেকুৱা তো চাওঁ গাখীৰ চাহ খালে মূৰৰ বিষটো ভাল লাগে মোৰ তো এতিয়া উপায়টো নাই গ্ৰীণ টিটোকে খাই লওঁ ইয়া খাই লওঁ তাৰপিছত লগ পাই আছোঁ কি কৰোঁ কি নকৰোঁ চাই গৈ থাকোঁ এইটো হৈছে ঘৰৰ জলকীয়া চ' ঘৰৰ জলকীয়া ছিঙি আনিছোঁ পকি আছিলে গছত লাগি আছিলে তো ছিঙি লৈ আনিলোঁ লাগিয়ে থাকে এনি টাইম ঘৰত আলহী আহে কোনোবা আলহী আহে কি আহে নাজানো বাছ আহিলে আপোনালোকেও দেখিব ময়ো দেখিম মই কোনোদিন লগ পোৱা নাই নতুন আলহী গোৰেশ্বৰ হয় মাহঁতৰ শাহু মাহঁতৰ গাঁৱৰে হয় চ' কোনোবা আলহী হয় ময়ো চিনি নাপাওঁ তেনেকৈ কৈছে আৰু আলহী আহিব বুলি চ' বিশেষ একো আয়োজন কৰা নাই আলহীৰ বাবে তো অলপ চলপ কৰিছে মায়ে কৰিছে আৰু মোৰ ইমান মূৰৰ বিষ হৈ আছে ন তো বনাবতো ময়ে লাগিব মায়ে যোগাৰখিনি কৰি দিব চ' চাই গৈ থাকক আলহী আহিলে দেখুৱাম আপোনালোকক যদি নাহে তো দেখুৱাব নোৱাৰিম যদি আহে দেখুৱাম নিশ্চয় আপোনালোকক আলহীজন কোন ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে কৈয়ে দিলোঁ ন গোৰেশ্বৰৰ হয় বুলি তো চানচাৰিত বোলে কিবা এটা কাম আছে তাতে আহিব তো আমাৰ তাতেও সোমাই যাব চাই থাকিব ভাবিছোঁ মই এতিয়া পইতা ভাত খাই লওঁ পানী জিকুৱা ভাত এয়া লগতে ইয়াত যোৱাকালি কি বুলি কয় কেঁকুৰা দেখুৱাইছিলোঁ যে মায়ে লৈ আহিছিল গোৰেশ্বৰৰ পৰা চ' এয়া কেঁকুৰা চাটনি আৰু কি বুলি কয় পইতা ভাত যোৱাকালি ৰাতি ভিজাই থৈ দিছিলোঁ সেইটোৱে অলপমান খাই লওঁ মায়ে নাই দোকানত গৈছে আহি পাব কিবা আনিব গৈছে হাজবেণ্ড গৈছে ডিউটিত চ'
আলহী আহিব বুলি কোৱাটো বৰ্তমান আহি পোৱা নাই, কেতিয়াবা আহে মানে চানচাৰীত আহিম বুলি কৈছে, আমাৰ ঘৰত এনে চাপি যাম বুলি কৈছে, তো কেইটামানত আহিব ক'বতো নোৱাৰিম ন। চ' আহিলে মানে দেখুৱাম মই আপোনালোকক। মানে মই আপোনালোকক গাহৰিটো দেখুওৱা নাছিলোঁ মানে, চ' আজি গাহৰিটো দেখুৱাম মানে ইমান ৰ'দ, তথাপিও আহিছোঁ মানে গাহৰিটো দেখুৱাওঁ বুলি আপোনালোকক, চ' দেখুৱাই আছোঁ। আমাৰ দুটা টিকলু টিকলু গাহৰি, এটা হৈছে মতা, এটা হৈছে মাইকী। এইয়া শুই আছে, মানে গৰম দিছে ন বহুত, চ' শুই আছে গাহৰিবোৰ। দানা দিছিলে মায়ে, খাই উঠিলে, তো এতিয়া শুই আছে গাহৰিটো। আমাৰ বোলে আলহী বুলি কৈছিলোঁ ন, মই গৰেশ্বৰৰ আলহীটো বৰ্তমান গৰেশ্বৰৰ আলহীজন আহি পোৱা নাই, কিন্তু বেলেগ আলহী আহিছে মানে আমাৰ বৰমাহঁতৰ ছোৱালী মানপাৰাত বিয়া দিয়া মানে বাইদেউ আৰু ভিনদেউ আহিছে বোলে। চ' আহিলে মানে মই দেখুৱাম, বৰমাহঁতৰ ঘৰত আছে, এইটো ঘৰত আছে মানে, তো এতিয়া আমাৰ তাত আহিব, তো আপোনালোকক দেখুৱাই আছোঁ। তাতে বনোৱাতে যে মোৰ গেছ খতম হৈ গৈছে, মই গমেই নাই, বাহিৰত অলপ সময় আছিলোঁ মানে ইমান গৰম বুলি। চ' এয়া ইফালে দালিটো আধা বইল হৈ থাকিলে মানে, চ' এতিয়া মানে গেছ নতুন লগাব লাগিব। চাই গৈ থাকক। হৈ গৈছিলে, ভিনি আহিছে, আমাৰ ভিনদেউ আলহীটো ইয়া ফিটিং কৰিব দিছোঁ মানে, মই নাজানো ন ফিটিং কৰিব। দেখিছেনে আমাৰ আলহী, এইটো মানপাৰাৰ ভিনদেউ হয় মানে, বৰমাহঁতৰ ডাঙৰ জীয়েকৰ মানে গিৰিয়েক মানে আমাৰ ভিনদেউ। চ' আহিয়ে মানে মই ভিনদেউক কামত লগাই দিলোঁ, এইটো নাচাই কিয় মানে, একেবাৰে কাম কৰিব দিলোঁ মানে, গেছ শেষ হৈ গৈছিলেতো, চ' মই নাজানো ন লগাব, সেইকাৰণে মানে ভিনদেউক লগাব দিছোঁ মানে, আহিয়ে কামত লগাই দিলোঁ মানে। বহুত ধুনীয়া ধুনীয়া খাদ্য ৰান্ধিব জানে ভিনদেউৱে, মানে সিহঁতৰ ঘৰত গ'লে বহুত বিভিন্ন ধৰণৰ মানে আইটেম বনাই খুৱাই মানে, বহুত ভাল লাগে। ভিনদেউ বহুত ভাল, মাত কথা বতৰাত বহুত ভাল মানে, ভাল লাগে ভিনদেউহঁতৰ ঘৰত গৈ ফালে। হ'ল না? এইটো হৈছে মানপাৰাৰ বাইদেউ আৰু লগতে ভিনদেউ আছে মানে, দুয়ো আহিছে ফুৰিবলৈ। এইফালে কি বুলি কয়, তিতা মেষ্টা আৰু হেৰি কেঁকুৰা আৰু মাছ বনাব মানে এতিয়া। আৰু মই ইফালে গাহৰি মাংস বনাইছোঁ মানে, আলহী আহিব বুলি কৈছিলে, তো গৰেশ্বৰ আহে বা নাহে নাজানো, আহিলে দেখুৱাম, নাহিলে নেদেখুৱাম আৰু। কিন্তু এতিয়া মানে ঘৰটো খাব লাগিব ন, মই গাহৰি মাংস খাই বহুত ভাল পাওঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন গাহৰি মাংস খায় নে নাখায়। এইয়া গাহৰি মাংস লগতে আলু আৰু অমিতা কেইটুকুৰামান দিছোঁ মানে, চ' এতিয়া এইটো বনাই লগাই আছোঁ। সিফালে আইচক্ৰীম খুৱাইছে ডিউটিৰ পৰা, ইফালে এজন আলহী আহিছে। নামটো কৈ দিয়কচোন, আপোনাৰ নামটো কিবা, আমাৰ নতুন আলহী। ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাই ভাল লাগিছে। মানে চব্জি বনাই আছোঁ, হোৱা নাই, মানে লগ পাই আছোঁ। আগে আইচক্ৰীমটো খাই লওঁ। তিতা মেষ্টা আৰু কি বুলি কয়, কেঁকুৰা আৰু মাছ হৈ গ'ল। ইফালে গাহৰি মাংস পূৰা ৰেডি, এতিয়া খাব লাগে। অলপমান কি বুলি কয়, ৰসটো শুকুৱাই দিম মানে জুইটো, তাৰপিছত আৰু হৈ যাব, খাব পৰা হৈছে মানে পাৰফেক্ট। নিমখ চিমখ টেষ্ট ঠিকে লাগিছে, মোৰতো বহুত ভাল লাগে গাহৰি মাংস খাই। গৰমত গাহৰি মাংস, ইমান গৰম ইয়াৰ ওপৰত চাওকচোন, তথাপি মানে গাহৰি মাংস খাম। চাই থাকিব, আলহীটো নাহিলেইচোন আমাৰ গৰেশ্বৰৰ আলহী। ভাত খাব ওলাইছোঁ, ইফালে হাজবেণ্ডৰ কাহি মানে কিবা জলকীয়া লাগে বোলে, আনিব গৈছে। এয়া মাংসটো, এয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আলহীজন আহি পালে, এয়া খাই বুলি কৈ দিয়ে। ফাইনেলি আমাৰ গৰেশ্বৰৰ আলহী আহি পালে, যিটো মানে আপোনালোকক কৈ আছিলোঁ মই, সন্ধিয়া হৈছে কিন্তু আহি পোৱাটো, তথাপিও আহিছেতো। আইচক্ৰীম আনিছে, মামা হ'ব না? অ' মামা হ'ব ন, মই মামা পাম মানে আলহীটোক, গৰেশ্বৰৰ আলহীটোক। চ' আইচক্ৰীম আনিছে, ইয়াক মনিছা দেখাই দিয়া আইচক্ৰীমটো খোৱাটো। য়াম্মি য়াম্মি আইচক্ৰীম। মোৰ চুইট হাজবেণ্ডে মানে মোক খানা পিনা বনোৱাত মানে হেল্প কৰিছে মানে, আলহীটোৰ কাৰণে খানা ডিনাৰ মানে বনাই আছোঁ ৰাতিটোতো, সেইকাৰণে হেল্প কৰিছে মানে, ভাল লাগে মানে, চব কামতে হেল্প কৰে মোক। ভাজি আছোঁ মানে
আলহীটো আহিলে মানে ৰাতি হৈ আহিলে মই ভাবিছিলোঁ কি দিনতে আহিব আপোনালোকক দিনতে দেখুৱাম কিন্তু আলহীজনে ৰাতি হৈ আহিছে মানে কিবা কামত মানে লেটকৈ আহিছে চাগে সেইকাৰণে লেটকৈ আহিলে ভালো লাগিলে মানে তো মই এতিয়া সিহঁতৰ কাৰণে খানা বনাই আছোঁ হাজবেণ্ডে অলপ হেল্প কৰি মানে ওলাই গ'ল অলপ বাহিৰত সিহঁতৰ লগত বহি কথা পাতি আছে চ' মই ৰাতিৰ ডিনাৰৰ কাৰণে মানে যি লাগে সেইবিলাক বনাই আছোঁ মানে বেছি আইটেম বনোৱা নাই দালি বনাইছোঁ লগতে চিকেন আৰু পটল ফ্ৰাই আৰু পাপৰ আৰু আচাৰ সেনেকৈ মানে বেছি ইমান এটা যোগাৰ কৰা নাই চ' দিনতে কৰিছিলোঁ নাহিলে চ' সেইকাৰণে দিনতে বনোৱা নহয় এয়া ইফালে চিকেন বনাইছোঁ লগতে ইফালে পটল ফ্ৰাই কৰি মই চিকেন মানে আধা বনাই মানে ভাত আৰু চব্জি বনাওঁতে মানুহটো খানি জানি কি অৱস্থা হৈ গৈছিল আপুনি নক'লেই আৰু আপুনি আহিব আছিল ন আহিব আহিলে এতিয়া আৰু ভাত যি বনাওঁতে মানে মাথা বিপদ গ'ল ফুল হৈ গ'ল মানে গমেই নাপালোঁ ত' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ কি বনাওঁ কি নবনাওঁ বেছি আয়োজন কৰা নাই মানে ৰাতি হ'লতো সেইটো কাৰণে চিকেন এটা মানে তাৰপিছত পটল ফ্ৰাই কৰি দালি আছে পাপৰ আছে আৰু একো নাই মানে এইখিনি আৰু বেছি বনাব নোৱাৰোঁ ত' চাই থাকক বৰষুণ দিছে কি যে হ'ব ভাবিছিলোঁ বৰষুণটো কমিলে দিয়া বৰষুণ দিছে দেখিছেনে বৰষুণ আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই জনাব এই মাছ ৰাতি বৰষুণ দিছে আলহীবিলাকক ভাত দিম বৰ্তমান চব্জি বনোৱা হৈ গ'ল দালি চালি পটল এতিয়া কাপোৰখিনি অকল ভাজিব লগা আছে তো এতিয়া বৰষুণ দিছে ন সেইকাৰণে অলপমান মানে থাকিছোঁ মানে ইমান গৰম লাগি গ'ল বনাই এয়া বৰষুণৰ এই অৱস্থা সেইকাৰণে ভাত বাঢ়িলোঁ এয়া মাংসটো মানে পুৰা তেলটো মানে একেবাৰে খিনাই গৈছে একচুৱেলি বাতিত দিব লাগিছিল ভুল হৈ গ'ল মোৰ ইফালে এয়া পটল ফ্ৰাই লগতে চিকেন আচাৰ দিছোঁ নেমু টেঙা দিছোঁ জলকীয়া দিছোঁ মানে ভাত দালি পাপৰ সেনেকৈ উলিয়াই দিছোঁ চ' এতিয়া আলহীক দি দিম দেৰিয়ে হৈ গ'ল আলহী ভাত খাব ওলাইছে এতিয়া কেনেকুৱা বা হৈছে মাংসটো তেতিয়া আগতে টেষ্ট কৰিছে ন কেনেকুৱা হৈছে ভাল নহ'লে ভাল হৈছে বুলিতো ক'বই লাগিব ভালে বহি আছে হাজবেণ্ড হা এইবিলাকে যাব মানে এতিয়া খোৱা লোৱা বা কেনেকৈ পালে নক'লে অলপ কৈ দিয়ক এতিয়া যাব ওলাইছে কি বুলি কয় গাড়ীটো সন্মুখতে আছে বৰষুণ দি আছে অলপ অঁ জইন নকৰিলে আৰু কি কৰিম যাব আৰু আলহীবিলাক গৈ টাটা আৰু আহিব কেতিয়াবা আমাৰ তাত অঁ হাজবেণ্ডে মানে আমাৰ গাড়ী হেৰাইছিলেতো তো তাৰে কাহানি কৈ আছে মানে কেনেকুৱা হেৰাইছিলে কি হেৰাইছিলে কৈ আছে মানে আলহীবিলাক যাব গ'ল অঁ হ'ব দিয়ক আহিব কেতিয়াবা আলহীবিলাক গ'ল আমাৰ ত' এতিয়া আমিও ভাত পানী খাই শুব লাগিব বহুত দেৰি হৈ গ'ল দেৰিটো হোৱা নাই দিছোঁ সদায় ইমানেই দেৰি হৈ যায় চ' এতিয়া আলহীবিলাক গ'ল গাইজ ফাইনেলি আমাৰ আলহীবোৰ গ'ল মানে এতিয়া চ' আপোনালোকক কৈ আছিলোঁ ন গৰেশ্বৰ আলহী আহিব বুলি কয় আহিলে চ' সিহঁতে ভাত পানী খাই উঠি গ'ল বেছি টাইম হোৱা নাই ময়ো মানে আমি সকলোৱে ঘৰৰ পৰিয়ালে মিলি ভাত পানী খাই ল'লোঁ খাই উঠাৰ পিছত মানে এতিয়া বাচন বৰ্তন ধুই উঠি পেলাই মেলি আজৰি হৈ গ'লোঁ চ' এতিয়া আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ বুলি ভাবিছোঁ মানে চ' এতিয়া ইয়াতে গুড নাইট বুলি ক'ম আৰু চ' মোৰ ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই গুড নাইট